এফালে ববয়ে কাটি আছে ধান আৰু গৈছিলোঁ আমি পথাৰৰ ৰবাব টেঙা খাবলৈ। তাৰপাছতে ভাবিলোঁ ময়ো কাটো, কিন্তু মই ধান কাটিবলৈ নাজানোৱেই দেই ভালকৈ। আৰু ৰবাব টেঙা আনিছেনে নোখোৱা নেকি? দেখিছে নহয় কি কাটন দিছোঁ ধানৰ। মানে দাৱনী এজনী কম নহয়, মানে বৰা ধান কাটি দিছে, চুঙা চাউলো খাব, ভজা চাউল খাব, আকৌ ৰবাব টেঙাও আনিছে নহয়, ব'লা খাই লওঁ। তাই এনেকুৱা বগা ইমান কাটিব জানা দেখোন। তাৰপাছতে আমি ৰবাব টেঙা খাবলৈ বহিলোঁ। এইফালে মায়ে গুচাই আছে, এয়া বৌবহঁত। এনে ৰ'দত বহি কেনেকুৱা লাগিছে অনুভৱটো কৈ দিয়কচোন। টেঙা খাবলৈ লৈছোঁ যে লাগেনে খাবলৈ। আৰু এইফালে টেঙা খাবলৈ আমাৰ বৰ্তাও আহি পাই গ'লহি। মায়ে দি আছে খাবৰ কাৰণে। আমাৰ ববৌ পূৰা খোৱাত ব্যস্ত হৈ আছে। গাইজ ববৌহঁতি মানে টেঙা খাম বুলিও বহিছে। শুনকচোন কি কৈছে। মানে কি জোল পৰিব হ'লে আমাক কলপাতখনৰ অৱস্থাটো চাওকচোন। ন খাবলৈ আনোতে মোহাৰি দিছোঁ বাৰু, এখন ল'বা চফাখন, আমি লেতেৰাখনকে ল'ম। আমাৰ পথাৰত কলপাত খালি নখোৱা ৰবাব টেঙা খাওঁ। এই লক্ষী আকৌ কলপাত খিলাও গছৰ নিমখটো হ'লে নাই চাওঁ টেঙা থাকিলে ৰ'ব পাৰি নেকি, ল'ব পাৰিব। আৰু টেঙা খাই হৈ গ'ল। এতিয়া মই ঘৰলৈ আহিব লৈছোঁ আৰু ববৌহঁতো ধান কাটিব লৈছে। ভিডিঅ'টো চাই কেনে লাগিলে, ভাল লাগিলে লাইক কমেণ্ট, আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথম চাইছে তেখেতসকলেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।